লোৱা কি লোৱা তোৰ পইচা পাই লোৱা মই কৈছো ইয়াৰ কাহিনী বেলেগ মই কৈছো গম পাইছ নে কাহিনী বহুত বেলেগ যোৱাকালি আমাৰ ফাইনেল পৰীক্ষা আছিলে ফাইনেল পৰীক্ষা বুজিছনে মই বহি ল'ব লাগিব বহিব দিছ ঠিকেই ইয়াত থিয় কয় আমি গোটেইকেইটা বহিলে ভাল লাগিব গোটেইকেইটা আমি তাত থিয় বেয়া নাপাবি দেই নাই নাই মোৰ মানে সেইটো কথা থাকিলে মই মানে নোৱাৰো কিবা এটা আমাৰ বেয়া নালাগিব আমাৰ দুখত বেয়া নালাগিব মই কৈছো নহয় শুন সেইটোৱে আৰে ইয়াৰ বিষয় কথা তহঁতে শুনিব বিচাৰা নাই সেইটো শুন তেতিয়া কালি কি হ'ল আমাৰ ফাইনেল পৰীক্ষা নাছিলে ফাইনেল পৰীক্ষা খতম মই বোলো ফাইনেল পৰীক্ষা শেষ হ'ল যেতিয়া মাইনা এটা গিৰাই দিব পাৰি তাৰপিছত কি হ'ল ইয়াৰ বোলে বেচা পইচা নাই একচুৱেলি ভাল ল'ৰা এইবিলাক নাখায় কিন্তু দেই কিন্তু কি হ'ল বেচা বিষত থাকিব পৰা নাই তোমালোকে শুনিলে গম পাবা তাৰপিছত কি হ'ল প্ৰায় 3টামান বাজিছে তেতিয়া হা ৰাতি নহয় পিছবেলা প্ৰায় 3টামান বজাত মই বোলো পইচা নাই যদি 3টামান বজাত মই বোলো ইয়াক কলো যাওঁ বাপ মোবাইলটো দিয়া মই বোলো কথা পাতিবলে মোৰ মোবাইলত বেলেঞ্চ আছে মই কলো মোবাইলটো দিয়া বোলো নহয় নহয় মোৰ মানে পেটত কথা থাকিলে মোৰ মানে ওলাবাহে মোলা মোবাইল দি দিলে মই কি কৰিলো মই কম টেঙৰ বুলি গলো মোবাইলৰ মেমৰি উলিয়ালো মেমৰি বিক্ৰী কৰি পাৰ্টি এনজয় কৰিলো মই জানো তুমি কিমান ইয়াৰ মোবাইলত মেমৰি আছে বুলি ভাবিছ কি কেনেকে মোবাইল চাই আছে ইয়ে জানে মোবাইলত মেমৰি নাই নহয় তাৰ পাছত কাহিনী তুমিয়ে গম পোৱা যে ইয়াৰ মোবাইলত যে মেমৰিখন নাই বুলি মই জানো নাপায় বিচাৰি তেলে চেক কৰে নেটিকা বিষত এনেকে ঘূৰি ফুৰিছে মই কৈছো গোটেই ৰাতি মোক শুব পৰা নাই বুজিছা আৰে তাৰ পাছত পাৰিবা না তাৰ পাছত ৰাতি প্ৰায় 8টামান বাজিছে মোৰ লগত তোমাৰ অৰুণ জিতেন আৰু হৰি আৰু যদু গোটেইকেইটাকে মাতিলো গোটেইকেইটা যেতিয়া আহি পালেহি মই বোলো গিলাচটো নাই গিলাচ কৰ পৰা আহিছো আমাৰতো পইচাও নাই কি কৰিম বুজিছা ৰাস্তা কাষত সৰু সৰু বটল আছিলে ধুনীয়াকে তোমাৰ ইমান জোখত কাটি দিলো আৰু এক পেক জোখৰ বনিছে পইচা বাচি গল তোমাৰ মাইনাৰ পইচা যিটো বিচাৰি আছিলো ইয়াৰ মেমৰি পৰা ওলাই গল তাৰ পাছতে গোটেই কেইটাকে ধুনীয়াকে খুৱাই দিলো ই নাখায় নহয় এতিয়া ইয়াক কলো আজি আমাৰ লগত পইচা যেতিয়া খাবই লাগিব তাৰমানে তুমি এক পেক হলেও খাবই লাগিব তুমি খাবই লাগিব সি কি কৰিলে হ'ব দিয়া একদম বাধ্যত পৰি গল বেচা তাৰ পাছতে সি কৰিলে এক পেক এটা দিছে হা স্লাইড পেক এটা দিছে মজা লাগিছে বুলি ক'লে হা তাৰ পাছতে এই কমল মাল বেলেগ কিন্তু এই কমলে কি কৰিলে তই মানে
সি দিলে নহ'ব নহয় ময়ো এপেক দিছো এইটোও খাব লাগিব সি জুজবজ ধৰিলে সি তাৰ পাছত সেইটো দি দিলে তাৰপৰা হৰি আছিলে মই কৈছো অৰুণ যোনে যিমান আছিলে চবে এক পেক দি দিলে মাল ই ফিটিং মই কৈছো তাৰ পাছত মই কি কৰিলো মই কলো যে পাৰ্টিটো হৈ গ'ল যেতিয়া আমি যিহেতু অসমীয়া পাৰ্টিটো চলি যাবই লাগে তাৰ পাছতে সি বোলে নাই মই পুৰা ফিটিং মই বোলে বিহু নেগাওঁ তেতিয়াহ'লে মই কলো বিহু নোগোৱা যদি একো নাই ঢোলকে মাৰা সেইটো আমি বিহুত ঢোল বুলি কওঁ তাৰ পাছতে মানে কি হৈ গ'ল মই গীতটো এনেকুৱা ধুনীয়া ধৰিছো অলপমান ধৰিলে আমাৰ অকণ সুবিধা হ'ব নেকি ভাল লাগি ধৰিছিলো ঐ জানো কি কৰিলে বুজিছানে তুমি যদি ঢোল বজাবলৈ দিছা সি ইচ্ছা ঢোল বজাইছে এনেকুৱা বজাইছে বেচেৰা আজি কি হ'ল টিকা বিষত থাকিব পৰা নাই বজাইছে হাতে নহয় ইমানডাল মান লাঠি এটা লাগি আছে ইচ্ছা কোবাইছে নিজকে নিজে কোবাইছে আৱাজ দিছে আৰু লাঠিয়ে তাৰ পাছত আজি এয়া ৰখা ঢোল কোন বাজে টিকাই হৈ যিটো যেতিয়া মোক ঘূৰাই তাৰ আকৌ মাৰোতে চেলি গৈছে যেতিয়া এইফালে বৈ গৈছে মই এনেকে চাইছো বুজি কিনে বইলে কাটিছো তাত টেষ্ট লাগিলে কিজানি বিষত থাকিব পৰা নাই এতিয়া ভুলটো মোৰে হ'ল সেইটো কাৰণে মই কৈছো ব'লা হস্পিটেলৰ পৰা আহোগে ঠিক ঠাক কৰি আহোগে তোমালোকে যোৱা যদি তোমাক কওঁৱে মই মাইনা নাখাবা বুলি তুমি তোমালোকে বাইক উলিয়া